नाग्रा दल दामै दामै भेरगाव बियाबाव जयनिं हाबाफारि भेरगाव बियाबाव BPF हानजायाव जयनिं जानायनि दोहौ 1000 মান জয়নিং কৰিব পাৰিলে আমাৰ BPF আৰু হেক কৰিব লগা আৰু কামেই নাই এই সমষ্টিত BJP MLA আছে UPPL MCLA আছে দাওবাইছা বড়ো ডাঙৰীয়া আৰু BJP হিচাপে বিশ্বজিৎ দিমাৰী আছে তেখেতসকলৰ ৰাজনীতিক কয়দিনৰ পিছত আৰু হেক मोनसे मोननै नङा दाबसे दाबनै नङा सानफ्रोमबो BJP आरो UPPL दोलोखौ नागारनानै BPF हानजायाव जयनिं जानायनि दोहौ सा 200निबो बांसिन BJP आरो UPPL हानजानि मावथि आरो सोद्रोमाफोरा हाग्रामा महिलारि दैदेननाय BPF दोलोआव जयनिं जानाय नुथाय नैबेनो फोरमाना EM दावबायसा बर'नि बियाबाव UPPL दोलोखौ सानफ्रोमबो नागारदों आरो नागारदों थारैनो UPPL हानजाया रायजोनि खोथा होनायखौ मावफुंना होनो हामाराखै नामा प्रमद बर' दैदेननाय UPPL सरकारखौ नागारनानै भेरगाव बियाबाव BPF हानजायाव जयनिं जानायनि दोहौ सोनाजुली प्राइमारी आन्डारत बहुत जयनिं करिलु कम से कम 150 ওপৰত আমি জয়নিং কৰালো কথা এইটোৱে প্ৰমোদ বড়ো ডাঙৰীয়া আৰু এই যেটো BJP সরকার UPPL সরকার একে তেখেতসকলে BTC পইচাটো আমাৰ নাই দিও পৰা একো নাই ক্ষমতা নাই তথাপিও UPPL আৰু BJP এৰি পালে BPF দলত জয়নিং কৰাটো আপোনালোক দেখিবলৈ পাইছে নাগৰা দল বজাই আমি জয়নিং কৰিছো ডেন্স কৰিছে নাচিছে কি কাৰণত কিবা পাইছে নেকি BPF পৰা এই এতিয়া বৰ্তমান সরকার নাই UPPL দিব পাৰে BJP দিব পাৰে তথাপিও BJP আৰু UPPL সরকার থকা দলক এৰি পেলাই BPF জয়নিং হৈছে আৰু আজিও জয়নিং হ'ব পিছতো জয়নিং হ'ব কালি পৰহিও জয়নিং হ'ব জয়নিং আৰু এটলিষ্ট 1000 মান জয়নিং কৰিব পাৰিলে আমাৰ BPF আৰু হেক কৰিব লগা আৰু কামেই নাই এই সমষ্টিত BJP MLA আছে UPPL MCLA আছে দাওবাইছা বড়ো ডাঙৰীয়া আৰু BJP হিচাপে বিশ্বজিৎ দিমাৰী আছে তেখেতসকলৰ ৰাজনীতিক কয়দিনৰ পিছত আৰু হেক মানুহ কমকে মানুহ তেখেতসকলে পাই যাব কিন্তু আমি হাজাৰ জয়নিং কৰিম তেখেতসকলে 2জন 3জন জয়নিং কৰে কিন্তু আমি 100-200 জয়নিং কৰে তেখেতসকলে কালি পৰহি জয়নিং কৰিব 2জন 3জন 5জন তেনেকুৱা আমি দেখা পাই থাকে চিন্তা কৰিব নালাগে হাগ্ৰামা মহিলাৰে আকৌ আহি আছে পুনৰ আগৰ দৰে যেনেকৈ আগত উচ্ছেদ কৰা নাছিলে এই পৰিবেশটো আমি আকৌ আনিম BJP UPPL আৰু উচ্ছেদ কৰিছনা কৰা নাই আপোনালোকেতো মিডিয়াত দেখা পাই আছে এই উচ্ছেদ কৰা গুটেই যেটো বেয়া যেটো এই প্ৰমোদ বড়ো আৰু BJP সরকাৰৰ যেটো এই বেয়া নীতি আৰু আইন আনিছে এইটো আমি হাগ্ৰামা মহিলা আহিলে বন্ধ কৰি দিম বেলেগ আৰু আমি এতিয়া বেলেগ কথা নকওঁ এইখিনি আপোনালোকৰ মাজত কলো জয়নিং হৈ থাকিব আৰু হৈ যাই থাকিব।